হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালেই আছে। কালি আছিলে আমাৰ লগৰ এজনৰ বাৰ্থডে, মৃগাংকৰ। আপোনালোকেতো মোৰ লগৰ কেইজনক ব্লগত দেখিয়ে থাকে। তাৰে এজনৰ কালি আছিলে বাৰ্থডে আৰু তাক আমি এনেকৈ ছাৰপ্ৰাইজ কৰিলোঁ কেক আৰু গিফ্টেদি। কিন্তু জমনিৰা কি জানেনে, তাৰ বাৰ্থডে কেকটো আনিবলৈ আকৌ মই তাৰ লগতেই যাব লগা হ'ল। আৰু বাৰ্থডে বয় যিমানহে লাজ, মুখখন একদম কেমেৰাৰ ফালে নেদেখালে। Unpredictable. Morom. Unpredictable, yes. It is totally unpredictable. Yes. Do you like it? Totally. অ'কে গাইজ, কেক কাটিং আৰু গিফ্ট আনবক্সিং ছেশ্যন হৈ গ'ল। তাৰপিছত আহিলে মেইন পইণ্ট, সেইটো হৈছে ফটো ছেশ্যন। তো চবেই ফটো চটো উঠি ল'লোঁ আৰু এইফালে মোৰ ফুল লুকটো দেখুৱাই দিছোঁ আপোনালোকক। বাৰু মোক কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন। তাৰপিছত আহি গ'ল আমাৰ খানা, আৰু আমাৰ খানাত অৰ্ডাৰ দিছিলোঁ আমি চিকেন হাণ্ডি আৰু টাৱা ৰুটি। খোৱা বোৱা কৰি চবেই নিজৰ নিজৰ ঘৰলৈ উভতিলোঁ আৰু আজিৰ ফটোজ অলপমানো শ্বেয়াৰ কৰি দিছোঁ। ওৱান্স এগেইন হেপী বাৰ্থডে টু ইউ মৃগাংক। আৰু আজিলৈ আহিছোঁ তেনেকুৱা